जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल जमुना गंगा उच्छल जलधि तरंगा। तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा। जनगण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे। তো বন্ধুসকল, এই গীতটো শুনিলে চবৰে মনটো ভাল লাগে। আপোনালোকে চবে জানে আমাৰ এইটো ভাৰতৰ ৰাষ্ট্ৰীয় গীত, আৰু এই গীতটো শুনিলে আমাৰ মানে মনটো কিবা কিবি এটা আহে। আৰু যি জাতিয়ে নহওক, মুছলমান হওক খ্ৰীষ্টান, ভাৰতৰ সকলোৱে এই গীতটো শুনিলে তেওঁৰ মনটো ভাল লাগি যায়। কিন্তু এই গীতটোৰ লগতে যদি কোনোবা উপলুঙা বা ফটঙি ক'ৰবাত আহিলে কেনেকুৱা লাগিব আপোনালোকৰ? হয়, আজি এই ভিডিঅ'টো দেখুৱাব লাগিছিল যেন এনেকুৱা এটা ভিডিঅ' মানে আমাৰ অসমৰে হয়। এই ভিডিঅ'টো মানে অকণ উপলুঙা টাইপৰ কৰিছে, মানে বেলেগকৈ গানটো বনাইছে কিন্তু শুনি ভাল লগা নাই। আৰু এই গীতটো আপোনাক মই শুনাব বিচাৰিছোঁ শুনক। সেই গানটো শুনিলে। আৰু ৰবীন্দ্ৰনাথ টেগৰে এই গীতটো বনাইছিলে, আৰু এই গীতটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীত, চবেই সকলোৱে জানে, গোটেই ভাৰতৰ মানুহে জানে। আৰু গীতটোৰ লগত যদি অকণমান প্ৰতিয়ামী কৰিব আহিছে, মানে এনেকুৱা ইউনিক কৰিব আহিছিলে নেকি বুজি পোৱা নাই। কিন্তু এই গীতটো কি কৰিব আহিছে মই বুজি পোৱা নাই। অলপো মানে এইটো 15 আগষ্টৰ দিনা গাইছিলে, কিন্তু 15 আগষ্টৰ দিনা অকণ ভালকৈ গাব লাগে এইবোৰ ফটমি কৰাতকৈ। আৰু মোৰ খুব বেছি বেয়া লাগিছে, কাৰণ আমি ভাৰতৰ মানুহ হৈ পেলাই এইবোৰ মানে যি টি কৰি থাকে। আৰু তাৰ তলত কমেণ্ট দুটাও আছে যেন আমাৰ ভাৰতখন মানে পাগল হ'ল নেকি নে নাই। তাৰপিছত এই মানুহটোক ৰিপ্লাই আহিছে যেন ভাৰতৰ মানুহবোৰ পাগল নাই হোৱা, এই ভাৰতবৰ্ষত থকা মানুহবোৰে বেছি পাগল হৈ গৈ আছে দিনক দিনে। আৰু এই ভিডিঅ'টো ক'ব বিচাৰিছোঁ যেন খুব বেছি বেয়া লাগিছে, আৰু এইবোৰ কাম কৰিব নালাগে, এইবোৰ অদৰকাৰী কাম। আৰু ভিডিঅ'টো মই আজি ইমান দীঘল নকৰোঁ, ভিডিঅ'টো আজিলৈ ইমানে। প্লিজ ভাল লাগিলে লাগে